हेलो नमस्कार एंड वेलकम बैक टू माई मिहि ब्लग्सলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি আমি যাই আছোঁ চমৰীয়াৰ সত্ৰ। বলক আমি ভিডিঅ'টো দেৰি নকৰি মিহিকৈ আৰম্ভ কৰোঁ। গাইজ আমি আহি পালোঁ এতিয়া চমৰীয়াৰ সত্ৰ। এতিয়া ভিতৰত যাই আছোঁ আমি এতিয়া যাই আছোঁ। চেণ্ডেলযোৰা খুলি লওঁ। আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি। ময়ো তাৰমানে অহা নাই, আমাৰ ওচৰতে হয়, তথাপিও মই অহা নাই। আজি আহিলোঁ অলপমান সত্ৰটো অলপমান আপোনালোকক দেখাই আছোঁ। আৰু চাব পাৰে আপোনালোকে, খুব ধুনীয়া হয়, বঢ়িয়া লগা হৈ আছে। আৰু ইফালে পাছফালে চাব পাৰে, মোৰ পাছফালে গাৰ্ডেন আছে, এখন সৰুকৈ গাৰ্ডেন এখন ৰাখি থৈ দিছে ইয়াতে। বহুত ধুনীয়া লগা হয়, মজা লাগে। আৰু আপোনাৰ 1718 চনত বনোৱা হৈছিল। আৰু ইয়াতে জেঠা আছে দুজনমান, জেঠা দুজনক সুধি পেলাই মই আপোনালোকক কৈছোঁ। অলপমান মই সুধি লওঁ, সুধি পেলাই আপোনালোকক মই দেখাই আছোঁ। ৰ'ব চা, ইয়াতে মানে সত্ৰটোতো দেখিয়ে আছোঁ অতি দিনৰ পৰা, মানে বহুত পুৰণা হয়। মানে কিমানমান বছৰ হ'ল এই সত্ৰটো? এইটো সত্ৰটো 1836 খ্ৰীষ্টাব্দ ইমান চনত প্ৰতিষ্ঠা হৈছে। আৰু এইটো 18 খ্ৰীষ্টাব্দ নেকি, এনেকুৱা 1818 বছৰমান হ'ব ইয়াতে 30 বছৰ। আমি মাধৱদেৱ মহাপুৰুষে এখন আসন বনাই দিছে ইয়াতে কাঠৰ, সেইটো আছে। এইটোতো বিগ্ৰহ মূৰ্তিটো আছে আমাৰ। আৰু অক্ষয় বন্তি যেতিয়া এই সত্ৰ প্ৰতিষ্ঠা কৰে মাধৱদেৱ মহাপুৰুষে, তেতিয়াৰ পৰাই অক্ষয় বন্তিটো আছে। আৰু জেঠাজনে ক'লে ইয়াতে ভিতৰতো সুৰকিব পাৰি। অলপ জেঠাজনে কৈ দিলে কি কি আছে, এইখিনিও মই আপোনালোকক দেখাই আছোঁ। ভিতৰত যাই আছোঁ এতিয়া বৰ্তমান। চাব পাৰে এইটোফালে খুব ধুনীয়া হয়, বহু বছৰ পুৰণা হয়। ভাল লাগে আৰু ঢোল আছে, তবলা আছে। আৰু এইটো হ'ল চতুৰ্ভুজ বিগ্ৰহ মূৰ্তি, সেই জেঠাজনে যি বাহিৰত কৈছিল। আৰু ইফালে আছে এটা মণিকূট, দাদাজনে দেখাই দিব। সত্ৰ স্থাপনতে এই বন্তি ঘৰ জ্বলিছিল। 434 বছৰ জ্বলি আছে। 400 কিমান বছৰ? 34 বছৰ। 434 বছৰ এতিয়ালৈকে জ্বলি আছে এইবোৰ চাকি। মাধৱদেৱৰ আজ্ঞাত নাপায়। এইখন কীৰ্তন ঘোষা। কীৰ্তন ঘোষা। এইটো বাকচত আৰু বেলেগ বেলেগ আছে। এইটো বাকচবিলাক খুলিহে গম পোৱা যাব। এই হাতীখন শংকৰদেৱে লিখা। শংকৰদেৱে লিখা এতিয়ালৈকে আছে। এইবিলাক চিয়াহী নহয়, এইবিলাক তাৰমানে শিলিখা আৰু কিবা কিবি এনেকৈ বনোৱা চিয়াহী, নিজে বনোৱা চিয়াহী দি লিখিছিল। আৰু এইখন এই তামোল ফলি আমাৰ মঠটো বনাই দিছে লক্ষীসিংহই। আৰু ইয়াৰে লগতে 8 বিঘা মাটি দান দিছিল। এইবিলাকে আটাবিলাকে ব্যৱহাৰ কৰা বস্তু। এইবিলাক তাৰমানে আমাৰ এই ধৰ বৰবিষ্ণু তাৰ পিছৰ যিবিলাক ভকতে তাৰমানে এইবিলাক ব্যৱহাৰ কৰিছিল। বাহাৰ তেওঁলোকে ভাত খোৱা, জলপান খোৱা, আৰু ইয়াতে ওপৰতো আছে কাঠৰ আসন, মানে গেটৰ আগত যি দিয়া থাকে সেইকেইটা হ'ল আসন বুলি কয়। সেইকেইটা আছে ইয়াতে ওপৰতে আগতে ব্যৱহাৰ কৰা। আৰু এইবিলাক গোটাই হ'ল দানৰ বস্তু, দান দিয়া বস্তুকেইখিনিও বঢ়িয়াকৈ ৰাখি থৈ দিছে, মানে মিউজিয়ামত ৰখাৰ দৰে ৰাখি থৈ দিছে একদম পূৰা। চাওক ইমানখিনি আছে দান দিয়া বস্তু। জেঠাজনে আমাক অলপ প্ৰসাদ দিলে খাবলৈ, এইখিনি মানে প্ৰসাদখিনি ওলাই অলপ খাই লওঁ। ৰখিলোঁ অলপ খাওঁ।
আমাক যেইখিনি দেখালে মই আপোনালোককো দেখালোঁ, কৈ দিলে গোটেইখিনি কথা আপোনালোকে বুজি পাইছে হয়তো। আৰু যদি আপোনালোকে আহিম বুলি ভাবি আছে ইয়াতে আহিব পাৰে, চমৰীয়াত হয়। এতিয়া আমি আহিলোঁ চমৰীয়াৰ সত্ৰৰ পৰা বাহিৰত ওলালোঁ আমি। এতিয়া চেণ্ডেলটো পিন্ধি লওঁ। ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। তো বাই বাই।